জুবিন দা Happy birthday! কাৰণ জুবিন দাৰ লগত এই নাহৰৰ সম্পৰ্ক আছে। নাহৰ গানটো গাইছিল তেতিয়া মই এই গছডাল ৰোপণ কৰিছিলোঁ। ৱেলকাম বেক টু মাই চেনেল। আৰু আপোনালোকে চাই আছে অন্য এটা ভিডিঅ' আমাৰ ঘৰৰ পৰা। আৰু আপোনালোকক এডাল গছ দেখুৱাবলৈ ওলাইছোঁ। এইডাল এক বিশেষ ধৰণৰ গছ, আৰু এই বিশেষ গছডালৰ লগত এজন বিশেষ ব্যক্তিৰ সম্পৰ্ক আছে। আহি আছে 18 নৱেম্বৰ। আমি ক'বলৈ ওলাইছোঁ এজন বিশেষ ব্যক্তি। সেই বিশেষ ব্যক্তিজন কোন আপোনালোকে হয়তো গম পাইছে। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল সেই বিশেষতকৈ বিশেষ ব্যক্তিজন। ক'বলৈ ওলাইছোঁ সংগীত পৰিচালক, চিনেমা পৰিচালক, নেপথ্য কণ্ঠশিল্পী, নৰ্থ ইষ্টৰ হাৰ্টথ্ৰব, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী জুবিন গাৰ্গ। আৰু এই জুবিন দাৰ জন্মদিন উপলক্ষে মই অনুষ্ঠিত কৰিম এক ব্যতিক্ৰমধৰ্মী এটা পদক্ষেপ। আৰু মই এই ব্যতিক্ৰম মানে কি, জুবিন দাৰ 50 বছৰীয়া জন্মদিনটো মই পালন কৰিম এক বিশেষ কাৰ্যসূচীৰে, ব্যতিক্ৰমী কাৰ্যসূচীৰে। আৰু এইডাল কি গছ আপোনালোকক কৈ দিওঁ, এইডাল হৈছে নাহৰ। যেতিয়া জুবিন দাই নাহৰ গানটো গাইছিল তেতিয়া মই এই গছডাল ৰোপণ কৰিছিলোঁ। আৰু এতিয়া ইমান ডাঙৰ হোৱা নাই, ডাঙৰ হৈ আছে। আৰু মই কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ, ভাল পাব চাই। জুবিন দাৰ জন্ম 50 বছৰীয়া জন্ম জয়ন্তীটো যিহেতু ব্যতিক্ৰমভাৱে পাতিম বুলি ভাবিছোঁ। আৰু মই নিবলৈ আহিছোঁ নাহৰৰ ৰাতিৰ আৰু এই নাহৰৰ গছপুলি ৰোপণ কৰিম কোনোবা চৰকাৰী কাৰ্যালয় নহ'লে চৰকাৰী বিদ্যালয়। খুঁজে খুঁজে মই সুৰৰে বাট গীত আহিলোঁ আমাৰ ওচৰতে থকা মেডিদাৰ নাৰ্চাৰীত। আৰু এয়া মেডিদাৰ নাৰ্চাৰীত এনেকৈ গছ পুলি ৰোপণ কৰিছে, তামোলৰ পুলি। মেডিদা, নাহৰ লাগে মোক, নাহৰ আছে না নাই? নাহৰ আছে? কিমান দাম নাহৰৰ? কিমান দাম নাহৰৰ? 50 টকা। আৰু মেডিদাৰ নাৰ্চাৰীৰ এয়া নাহৰ আপোনালোকক যদি লাগে বৰিমেখা চকৰ এই মেডিদাৰ নাৰ্চাৰীৰ পৰা আহি নিব পাৰিব। দাম কিমান কৈ দিয়ক? নাহৰৰ 50 টকা। 50 টকা। আৰু মই কিয় নিব আহিছোঁ জানে না? আমাৰ জুবিন গাৰ্গৰ জন্ম 50 বছৰীয়া জন্ম জয়ন্তী পালন কৰিম নাহৰেদি। কিনডাল দিয়ক নাহৰ, লাফিত দিব জুবিনৰ নামত। আৰু এই নাহৰ কেইডাল মই ৰোপণ কৰিম আমাৰ বিদ্যালয়ৰ চৌহদত। আৰু এই নাহৰ ৰোৱাৰ বেলেগ পুলিও ৰুব পাৰিলোঁ হয়, কিন্তু নুৰুও, কাৰণ জুবিন দাৰ লগত এই নাহৰৰ সম্পৰ্ক আছে। জুবিন দা মানে নাহৰ, ঐ নাহৰ, ঐ নাহৰ। নাহৰক বহুত ভাল পায় জুবিন দাই। সেইকাৰণে এই নাহৰে লৈছোঁ আৰু এই নাহৰ ৰোপণ কৰিম আমাৰ বিদ্যালয়ৰ চৌহদত। চাই থাকক ছাত্ৰ ছাত্ৰীৰ সৈতে। কাৰ বাৰ্থডে আজি? জুবিনৰ। জুবিনৰ বাৰ্থডে। মানুহটোৰ মুখখানো উঠাবি। আমি যেন গাড়াটো শুনতে পাইছি আমি ৰোৱাৰ আগে আগে গোবৰ দিছোঁ। এই কি গোবৰ সাৰ। আপোনালোকে ৰুলেও এনেকুৱা সাৰ দি ল'ব আগতে, না কি কওক? জুবিন দাৰ 50 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আমাৰ স্কুলত আজি আমি নাহৰ গছৰ পুলি ৰুম ছাত্ৰ ছাত্ৰীৰ সৈতে। কেনে লাগিছে আজি? বহুত ভাল লাগিছে ন? এতিয়া আমি গছ পুলি ৰোৱা কাৰ্যসূচী আৰম্ভ কৰোঁ।
আৰু আজি এই জুবিনদাৰ 50 বছৰ আমি পূৰ্ণ কৰিলো ন জুবিনক মাতব লাগব না লাগব যেতিয়া সময় পাই তেতিয়া আমাৰ স্কুলত আহিলেই হ'ল ন জুবিনদা চাব আৰু তোমালোকৰো জন্মদিনত এডাল দুডাল গছ পুলি ঘৰত ৰুবা তেতিয়া কি হ'ব জানো না প্ৰকৃতিও সংৰক্ষণ হ'ল অক্সিজেনো পালো আৰু গছ পুলি ৰুলে বেৰা তেৰা দিব লাগে পানী এইবিলাক আমি যেনেকৈ দিছোঁ বেৰৰ ভিতৰত আছোঁ সংৰক্ষণ কৰিব লাগিব বুজি পাইছা পানী দিলে হ'ল দিয়া সমান কৰি দিয়া সমান কৰিছে এই নাহৰ সোণালী জয়ন্তী পালন কৰিলোঁ ন জুবিনদাৰ চেঞ্চুৰী হৈ গ'ল 130 বছৰ জীয়াই থাকক জুবিনদাই নাই কি কোৱা নতুন নতুন গান শুনি থাকোঁ অসমৰ কাৰণে কাম কৰি থাকক আমি এনেকৈ ছাপোৰ্ট কৰি যাম ইয়াত পানী দিব লাগিব গম পাইছা না আজি এক বাল্টি হয় দিওঁতো ভাস্কৰ পানী লৈ আহিবিচোন আৰু এইদৰে মই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সৈতে জুবিনদাৰ হেপী বাৰ্থডে পালন কৰিলোঁ নাহৰ গছ পুলি ৰুই আমি ইয়াত বাৰ্থডে পালন কৰিলোঁ এইকেইজন ছাত্ৰই সহযোগ কৰিছে কি ক'বা তোমালোকে আমি এতিয়া গছ পুলি ৰুলো নাহৰ গছৰ সেইকাৰণে আমি জুবিনদাৰ এই 50 বছৰ হ'ল বাৰ্থডে উপলক্ষে আমি নাহৰ গছ ৰুলো সেইকাৰণে জুবিন দাই যেতিয়া সময় পায় আমাৰ হিৰাল বিদ্যাপীঠ হাইস্কুলত উপস্থিত হ'ব লাগে আহিব লাগে হেপী বাৰ্থডে জুবিন দা হেপী বাৰ্থডে জুবিনদা ধন্যবাদ